মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এই চেপ্টাৰটোৰ এটা ইম্পৰ্টেণ্ট টপিক তোমালোকক পঢ়াই দিম সেইটো হ'ব তোমালোকৰ লিমিটিং ৰিএজেন্ট মানে সীমিতকাৰী বিকাৰক কি বস্তু এইটো তোমালোকক পঢ়াই দিম হ'ব সো এতিয়া তোমালোকে মনত ৰাখিবা সীমিতকাৰী বিকাৰকৰ ওপৰত কিন্তু অংক আহিব যেটো নেকি আমি নেক্সট ভিডিওটো তোমালোকক কৰি আছো হ'ব এতিয়া আমাক কি কৈছে দা reactant which gets consumed first limits the amount of product formed is called the limiting reagent আমাক কৈছে তাৰমানে ইয়াত চোৱা ৰাসায়নিক বিক্ৰিয়া তাত তুলনামূলকভাৱে কমকৈ লোৱা বিক্ৰিয়কটোকে সীমিতকাৰী বিকাৰক বুলি কোৱা হয় এইটো হ'ব ইয়াৰে ডেফিনিশ্যন এতিয়া মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম বাৰু সো মই বুজাই দি আছো তো তোমালোকে আগতে বস্তুটো চাই লোৱা এটা চোৱা ইয়াতে মই কেইটামান পইণ্ট লিখি দিছো তো তোমালোকে চাবা বিক্ৰিয়াত প্ৰয়োজনতকৈ কমকৈ লোৱা বিক্ৰিয়কটো আগতে শেষ হয় মনত ৰাখিবা বিক্ৰিয়া এটা দুটা বস্তু লৈছো ধৰি লৈছো তাৰে ভিতৰত যেটো বস্তু কমকৈ লৈছো সেইটো বস্তু আগতে শেষ হয় তাৰ পাছত বিক্ৰিয়াটোৰ সংগঠিত নহয় সেই বস্তুটো শেষ হোৱাৰ পিছত আৰু বিক্ৰিয়াটো সংগঠিত নহয় তাকে লিমিটিং ৰিএজেন্ট বুলি কয় হৈ গল সো মই বুজাই আছো লাষ্টৰ ফালে তো আগতে এইখিনি নোটখিনি তোমালোকে চাই লোৱা The reactant which is present in the least amount gets consumed after some time and after that further reaction does not take place. এতিয়া এটা পইণ্ট কৰি দিলো মই প্ৰয়োজনতকৈ বেছিকৈ লোৱা বিক্ৰিয়কটোৰ কিছু অংশ বিক্ৰিয়া নকৰাকৈ ৰৈ যায় তাৰমানে আমি যদি দুটা বস্তু লৈছো তাৰে ভিতৰত যেটো বস্তু বেছিকৈ লৈছো বিক্ৰিয়াটোত সেই বস্তুটোৰ কিছু অংশ বিক্ৰিয়া নকৰাকৈ থাকি যায় তাক এক্সেছ ৰিএজেন্ট বুলি কয় অতিৰিক্ত বিকাৰক তো এতিয়া নেক্সট তোমালোকে চোৱা ধৰি লৈছো এটা বিক্ৰিয়া আছে A আৰু B লোক লাগি C উৎপন্ন হৈছে এতিয়া মনত ৰাখিবা C টো বাৰু বিষয় আমি পিছত পঢ়ি আছো আগতে এই দুটাৰ বিষয়ে তোমালোকে জানি লোৱা B ৰ মোল আছে 0.5 আৰু মোল হৈ গল এতিয়া মনত ৰাখিবা বিক্ৰিয়াটোত যেহেতু B ৰ পৰিমাণ কমকৈ আছে 0.5 মোল আছে তো সেই কাৰণে এই বিক্ৰিয়কটোকে আমি কি কম লিমিটিং ৰিএজেন্ট বুলি কম হৈ গল আৰু লিমিটিং ৰিএজেন্ট আৰু এইটো কম আমি এক্সেছ ৰিএজেন্ট বুলি কম কাৰণ ইয়াৰ পৰিমাণ বেছি আছে মনত ৰাখিবা যিটোৰ পৰিমাণ কমকৈ থাকে সেইটোৱে কি কৰিব মানে ইয়াতে B ৰ যেটো 0.5 মোল আছে সেইটোৱে এৰ 0.5 মোলৰ লগতহে বিক্ৰিয়া কৰিব কৰিলে কি হ'ব B টো আগতীয়াকৈ শেষ হৈ যাব আৰু এৰ 1.5 মোল বিক্ৰিয়া নকৰাকৈ থাকি যাব হৈ গল এতিয়া মনত ৰাখিবা যেহেতু এৰ কিছু অংশ বিক্ৰিয়া নকৰাকৈ থাকি গল সেই কাৰণে এক কম আমি এক্সেছ ৰিএজেন্ট আৰু B যেহেতু সম্পূৰ্ণৰূপে শেষ হৈ যাব সেই কাৰণে B কম লিমিটিং ৰিএজেন্ট মানে B ৰ পৰিমাণ ইয়াত কম আছে এৰ পৰিমাণ বেছি আছে হৈ গল এতিয়া মনত ৰাখিবা বিক্ৰিয়াটো কাৰ ওপৰত ডিপেন্ড কৰে বিক্ৰিয়াটো ডিপেন্ড কৰে কেৱল যেটোৰ পৰিমাণ কমকৈ আছে লিমিটিং ৰিএজেন্ট তাক কয় সেইটোৰ ওপৰতহে বিক্ৰিয়াটো ডিপেন্ড কৰিব বিক্ৰিয়াজাত পদাৰ্থ কিমান উৎপন্ন হ'ব এতিয়া বিক্ৰিয়াজাত পদাৰ্থ কিমান উৎপন্ন হ'ব 0.5 মোল উৎপন্ন হ'ব এতিয়া মনত ৰাখিবা প্ৰডাক্ট কিমান ফৰ্মেশন হয় প্ৰডাক্ট কিমান এমাউন্টত ফৰ্মেশন হ'ব সেইটো ডিপেন্ড কৰে কোনটো লিমিটিং ৰিএজেন্টৰ ওপৰত ডিপেন্ড কৰিব যিমানে নাথাকক কিয় মানে এক্সেছ ৰিএজেন্ট যিমানে নাথাকক কিয় যেটো তোমালোকৰ লিমিটিং ৰিএজেন্ট আছে তাৰ ওপৰতে প্ৰডাক্ট ফৰ্মেশনটো ডিপেন্ড কৰিব প্ৰডাক্টৰ কিমান এমাউন্ট উৎপন্ন হ'ব সেইটো লিমিটিং ৰিএজেন্টৰ ওপৰতহে ডিপেন্ড কৰিব হৈ গল এক্সেছ ৰিএজেন্টৰ ওপৰত ডিপেন্ড নকৰে তো এতিয়া মনত ৰাখিবা যেটো কমকৈ থাকিব লিমিটিং ৰিএজেন্ট যেটো বেছিকৈ থাকিব এক্সেছ ৰিএজেন্টৰ কিছু অংশ বিক্ৰিয়া নকৰাকৈ থাকি যাব আৰু লিমিটিং ৰিএজেন্টৰ সম্পূৰ্ণ বিক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰিমাণ কমপ্লিটলি শেষ হৈ যাব সো আৰু মনত ৰাখিবা বিক্ৰিয়াজাত পদাৰ্থটো প্ৰডাক্টটো সম্পূৰ্ণ লিমিটিং ৰিএজেন্টৰ ওপৰত ডিপেন্ড কৰিব বেলেগৰ ওপৰত ডিপেন্ড নকৰে